আৰু দক্ষতা আৰু যোগ্যতাৰ ফালৰ পৰাই হওক মই ভাবোঁ তেখেতসকল মোতকৈ বৰেণ্য ব্যক্তি। এনেকুৱা এখন সভাত একাংশ ছাত্ৰ ছাত্ৰীক মটিভেটেড কৰিব পৰাকৈ এজন বক্তাৰ যিখিনি গুণ লাগে, যি ব্যক্তিত্ব, যি পাণ্ডিত্য, যি গৰিমা, যি দক্ষতা, সকলো দিশৰ পৰাই মই ভাবোঁ মই উপযুক্ত ব্যক্তি নহয়। সাধাৰণতে এই মটিভেশ্যনেল স্পীচ দিবৰ কাৰণে সেইসকল মানুহকহে আমন্ত্ৰণ কৰি অনা হয় যাৰ এটা সুকীয়া ব্যক্তিত্ব থাকে, যাৰ সমাজ জীৱনত এটা সুকীয়া পৰিচয় থাকে, আৰু যাৰ কথা শুনি অনাগত দিনত সেই মানুহে বাট বুলিবলৈ সাহস পায়। সেই ফালৰ পৰা সেই মানুহজন হ'ব লাগে জীৱনত এজন সফল ব্যক্তি, আৰু তেওঁ সেই সফলতাৰ যিখিনি নেপথ্যৰ কাহিনী, সেই কাহিনী আনক কৈ কিবা এটা পথৰ সন্ধান দিব পাৰিব লাগে। মই সেই দৃষ্টিভংগীৰ ফালৰ পৰা মুঠেও সফল ব্যক্তি নহয়, আৰু তেনেকুৱা মোৰ দক্ষতা নাই। কিন্তু যিহেতু মোক সদৌ কাৰ্বি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকলে আপোনালোকৰ ওচৰলৈ মাতি আনিছে, মই সফল ব্যক্তি নোহোৱাৰ স্বত্তেও মই কেইটামান কথা আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। কিয়? এই কাৰণেই মই সফল ব্যক্তি নহ'ব পাৰোঁ, কিন্তু মই আপোনালোকৰ দৰেই জীৱনত সফল হ'বলৈ চেষ্টা কৰা এজন শিক্ষাৰ্থী, এজন ব্যক্তি বুলি আপোনালোকে ভাবিব পাৰে। আৰু সেই সফল হ'বৰ কাৰণে মই যিখিনি কাম কৰি আছোঁ, যদি মই এই মুহূৰ্তত আপোনালোকৰ ওচৰত মাইক্ৰফোনৰ সন্মুখত উপস্থিত হৈ কিবা দুটা কথা ক'ব পৰা মানুহ হৈছোঁ, যিকেইটাৰ কাৰণত মই হৈছোঁ বুলি ভাবোঁ, তেনেকুৱা কেইটামান কথাই মই ইয়াত ক'ম। চাওক, আজি পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষখন এখন ক্ষুদ্ৰ পৃথিৱী। ইয়াৰ যিমানবিলাক জাতি জনগোষ্ঠী, ভাষা, সাহিত্য আছে, যিমানখিনি ৰাজ্য লগ হৈ ভাৰতবৰ্ষ আজি গঠন হৈছে, চাবলৈ গ'লে পৃথিৱীৰ ক'তো আপুনি তেনেকুৱা বৈচিত্ৰৰ মাজত ঐক্য ক'তো আপুনি দেখিবলৈ নাপায়। সেইকাৰণে ভাৰতবৰ্ষক আমি উপমহাদেশ বুলি কোৱাৰ বাহিৰেও আমি এখন ক্ষুদ্ৰ পৃথিৱী বুলি ক'ব পাৰোঁ। যিধৰণে আমি ভাৰতবৰ্ষক পৃথিৱীৰ ক্ষুদ্ৰ পৃথিৱী বুলি কওঁ, এখন ক্ষুদ্ৰ বিশ্ব বুলি কওঁ, ঠিক একেদৰে ভাৰতবৰ্ষৰ বুকুত অসমক এখন আমি ক্ষুদ্ৰ ভাৰত বুলি কওঁ। কাৰণ ইয়াতো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ, বৈচিত্ৰৰ মাজত ঐক্য থকা এখন সঁচা অৰ্থত ক্ষুদ্ৰ ভাৰতবৰ্ষক আমি দেখিবলৈ পাওঁ। এই ক্ষুদ্ৰ ভাৰতবৰ্ষ সদৃশ অসমখনত যিকেইটা জাতি জনগোষ্ঠীয়ে সুকীয়া ঐতিহ্য, সুকীয়া পৰম্পৰা, সুকীয়া স্বকীয় বৈশিষ্ট্যৰে উজলি থকাৰ পিছতো এক ঐক্যৰে জীয়াই থাকি অসমখনক অসম কৰিছে, সেই জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম এটা শক্তিশালী জনগোষ্ঠী হৈছে কাৰ্বি জনগোষ্ঠী। আজি কাৰ্বি জনগোষ্ঠীৰ যি ভাষা, কাৰ্বি জনগোষ্ঠীৰ যি সাহিত্য, কাৰ্বি জনগোষ্ঠীৰ যিটো সুকীয়া সংস্কৃতি, সেইখিনি থকাৰ পিছতো, মই আকৌ কৈছোঁ, সেইখিনি থকাৰ পিছতো আজি কিন্তু এই জনগোষ্ঠীটোৰ যিসকল বিবেকবান আৰু সচেতন ব্যক্তি, তেওঁলোকে নিজকে অসমখনৰ এক শক্তিশালী অংগ বুলি ভাবে, আৰু অৰ্থাৎ বৃহত্তৰ অসমীয়া জাতি বুলি ভাবে। আজিৰ দিনত সেইটোৱেই মই ভাবোঁ আটাইতকৈ ডাঙৰ কথা, যে আমাৰ ৰাজ্যখনত আগতে আপুনি মই নেদেখা এটা পৰিৱেশ শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ। কোনোবা মিচিং, কোনোবা বড়ো, কোনোবা ডিমাচা, কোনোবা কাৰ্বি, কোনোবা ৰাভা, কোনোবা দেউৰী, এনেকৈ বিভিন্ন জাতি জনগোষ্ঠীবিলাক সুকীয়া সুকীয়া নিজৰ স্বকীয় বৈশিষ্ট্য ধৰি এইখন অসমত জীয়াই আছে। কিন্তু সামগ্ৰিকভাৱে এই গোটেই জনগোষ্ঠীবিলাকে নিজৰ স্বকীয় বৈশিষ্ট্য, স্বকীয় ভাষা সাহিত্য সংস্কৃতিৰে উদ্বেলিত হৈ
বৃহত্তৰ অসমীয়া জাতি হিচাপে তেওঁলোকে চিনাকি দিয়ে সেই চিনাকিটোৰ প্ৰতি এতিয়া কিন্তু কৰবাত ভাবুকি নামি আহিছে কিয় মই কৈছো আজি অসমখনৰ 3,30,00,000 জনসংখ্যা আছে আমাৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ যি আমাৰ সভ্যতা এই সভ্যতাটো অতি কমেও 3,000 বছৰীয়া এক সভ্যতা 3,000 বছৰৰ পূৰ্বে এই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ যিটো সভ্যতা গঢ় লৈ উঠিছিল সেই 3,000 বছৰীয়া সভ্যতাত যদি আপুনি চাই পৃথিৱীৰ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহতকৈ আমাৰ এই অসমৰ মানুহৰ এটা সুকীয়া বৈশিষ্ট্য আছে ভাৰতবৰ্ষৰ কোনো মানুহৰ লগত নিমিলা কোনো ভাৰতবৰ্ষৰ কোনো মানুহৰ সংস্কৃতিৰ লগত সাংঘাতিক এটা পৃথক বৈশিষ্ট্য থকা এটা সভ্যতা হৈছে এই উত্তৰ পূবৰ এই অসমখনৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মানুহখিনি ইয়াত বৈচিত্ৰ্যৰ মাজত যিধৰণে ঐক্য অটুট আছিল সেই ঐক্যৰ প্ৰতি এতিয়া এটা কৰবাত ভাবুকি নামি আহিছে শেহতীয়াকৈ যেটো আমাৰ লোকপিয়ল সেই লোকপিয়লৰ যদি আপুনি তথ্য চাই তেনেহলে দেখিব 2011 চনৰ লোকপিয়লৰ তথ্য আপুনি মই পাইছো কিন্তু তাৰ পিছৰ যেটো লোকপিয়লৰ তথ্য তাৰ কিছুমান তথ্য এতিয়াও আপুনি মই পোৱা নাই কিবা এটা ৰহস্যজনক কাৰণত সেইখিনি অলপ গোপনে ৰখা হৈছে কিয় ৰখা হৈছে সেয়া সচেতন ব্যক্তি মাত্ৰে আপোনালোকে হয়তো যদি খবৰ ৰাখিছে গম পায় মই ক'বলৈ নাযাওঁ কিন্তু তাৰ বাহিৰে মই যেটো কথা মন কৰিছো আজি আমাৰ এই অসমখনত মানুহ জীয়াই থকাত কৰি আপোনাক মোক প্ৰথমতে কোনোবাই জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি আৰু কোনোবাই জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ ঠিক একেদৰে আন কিছুমানে জীয়াই থাকিব বিচাৰিছে মুছলমান হৈ আৰু জীয়াই ৰাখিব বিচাৰিছে মুছলমান কৰি অৰ্থাৎ আপুনি মই ইয়াত মানুহ হৈ জীয়াই থকাত কৰি আপোনাক মোক কোনোবাই ইয়াত হিন্দু আৰু মুছলমান কৰি জীয়াই ৰাখিব বিচাৰিছে বা জীয়াই থাকিব বিচাৰিছে ঠিক একেদৰে যিধৰণে ধৰ্মৰ ফালৰ কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা খ্ৰীষ্টান হৈ জীয়াই থাকিব বিচাৰিছে জাতীয় ঐক্য জাতীয় স্বাভিমান জাতীয় এই সম্প্ৰীতি অটুট থকাৰ পিছতো ইয়াত কোনোবাই আপোনাক মোক এতিয়া বড়ো কৰি জীয়াই ৰাখিব বিচাৰিছে মিচিং কৰি জীয়াই ৰাখিব বিচাৰিছে কাৰ্বি কৰি জীয়াই ৰাখিব বিচাৰিছে কলিতা কোচ ব্ৰাহ্মণ কৰি জীয়াই ৰাখিব বিচাৰিছে মই কিন্তু সেই জেগাটোত নাই মই তাৰ বিৰোধী আৰু মই ইয়াতো প্ৰথমতে আপোনালোকক সেই কথাটো কৈ দিব বিচাৰিছো এই কাৰণে যে স্বকীয় বৈশিষ্ট্য থাকিবই তাৰ মাজত এইখন অসমৰ যেটো সাতাম পৰীক্ষা ঐক্য আৰু সম্প্ৰীতি আছিল সেই ঐক্য সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত মই আপোনালোকক কম আমি প্ৰথমতে নিজক চিনাকি দিম মানুহ হিচাপে কোনো হিন্দু কোনো মুছলমান কোনো খ্ৰীষ্টান বা কোনো বড়ো মিচিং কাৰ্বি হৈ নহয় আমি চিনাকি দিম প্ৰথমতে মানুহ হিচাপে আমাৰ প্ৰথম চিনাকি হ'ব লাগিব মানুহ 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 মই কিয় কৈছো হাত চকু কাণ নাক থাকিলে মানুহ নহয় মানুহ হ'বৰ কাৰণে আমাৰ এটা সুকীয়া বৈশিষ্ট্য থাকিব লাগিব এটা সুকীয়া চৰিত্ৰ থাকিব লাগিব দুৰ্ভাগ্যজনকভাৱে আমাৰ ৰাজ্যখনত এতিয়া মানুহৰ সংখ্যা বৃদ্ধিতকৈ জনসংখ্যাৰ সংখ্যাহে বৃদ্ধি হৈছে জনসংখ্যা ঠিকেই বৃদ্ধি হৈছে কিন্তু মানুহৰ সংখ্যা এই কথাটো এতিয়া আপোনালোকে চিন্তা কৰিব লাগিব প্ৰথম যে আপোনালোক মানুহ হৈ এইখন পৃথিৱীত জীয়াই থাকিব লাগিব আৰু সেই মানুহ হৈ জীয়াই থাকিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কি কৰা উচিত মই জ্ঞান দিয়াৰ ধৃষ্টতা মই আপোনালোকক নাই কোৱা মই যিখিনি নিজে ভাবো মই সেই কথাখিনিহে ক'ব বিচাৰো আকৌ মই কৈছো আপুনি নিজৰ ঘৰখনত থাকোতে নিজৰ গাঁওখনত থাকোতে আপোনাৰ যদি পৰিচয় দিবলগীয়া হয় আপুনি কাৰ্বি বুলি পৰিচয় দিবই লাগিব কোনোবাই মিচিং বুলি পৰিচয় দিবই লাগিব কোনোবাই বড়ো বুলি পৰিচয় দিবই লাগিব কোনোবাই ডিমাচা বুলি কোনোবাই ৰাভা বুলি দিবই লাগিব এটো ঠিকই আছে কিন্তু আপুনি সামগ্ৰিকভাৱে যেতিয়া পৃথিৱীখনত কৰবাত থাকিব তেনেহলে আপোনাৰ পৰিচয় হ'ব লাগিব মানুহ
কিন্তু সেইটোৰ এতিয়া অভাৱ ঘটিছে আমাৰ। ক'ৰ পৰা অভাৱ ঘটিছে, কেনেকৈ অভাৱ ঘটিছে? 1991 চনৰ পিছত গোটেই পৃথিৱীখনলৈ যেতিয়া পৰিৱৰ্তন আহিল, মুক্ত অৰ্থনীতিৰ বতাহ যেতিয়া আমাৰ গোটেই পৃথিৱীলৈ সোমাই আহিল, বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ সোমাই আহিল, আমাৰ অসমখনলৈকো সেই মুকলি বতাহ সোমাই আহিল। আপুনি মন কৰিব, কি কাৰ্বি, কি মিচিং, কি বড়ো, কি ৰাভা, কি গাৰো, যিমানেই জনগোষ্ঠী আমাৰ ৰাজ্য